দুলিয়ান সমষ্টিৰ ৰাইজে আশীৰ্বাদ কৰিব আৰু আমি বহুত ভোটৰ ব্যৱধান জয় হ'ম দুলিয়ান সমষ্টি। লগতে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত 12টা সমষ্টি আছে। কাৰণ মই 10 বছৰ মই লোকসভাত আছিলোঁ আৰু সেই অভিজ্ঞতাৰ পৰা কৈছোঁ সংগঠনটো যথেষ্ট শক্তিশালী ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত। আৰু মই বিভিন্ন সময়ত ঘূৰি আছিলোঁ। 10 বছৰ মই MP আছিলোঁ, চেণ্ট্ৰেল মিনিষ্টাৰো হৈছিলোঁ। সেইকাৰণে কৈছোঁ যে 12টা সমষ্টিত 100% 12টা সমষ্টি জিকিব ডিব্ৰুগড় তিনিচুকীয়া জিলা। ডিব্ৰুগড় জিলাত 2টা সমষ্টি অন্যতম আপোনাৰ সমষ্টিটো য'ত মানে তুমুল প্ৰতিদ্বন্দ্বিতা হৈছে বুলি কয়। এইটো কোনোবাই কয় যিবিলাকে পাৰ্টি হয়তো আমাৰ সংগঠনৰ বিষয়ে নাজানে তেওঁলোকে। ভাৰতীয় জনতা পাৰ্টি যিটো সংগঠন সেই সংগঠনৰ বিষয়ে যিসকলে নাজানে তেওঁলোকে কয় কথাবিলাক যে আপুনি কওকচোন কংগ্ৰেছৰ কিবা বুথ কমিটি আছে নেকি, কিবা শক্তি কেন্দ্ৰ আছে নেকি, কৃষ্ণা প্ৰমুখ আছে নেকি? আমাৰ সংগঠনটো এনেধৰণৰ সংগঠন আপোনালোকক কৈছোঁ যে আপোনালোকেও যদি কোনোবা থিয় হয় নহয় দুলীয়াজানত আপোনালোক কোনোবা থিয় হয় জিকি যাব। কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ সংগঠনটো ইমানেই শক্তিশালী আপোনাক কৈছোঁ। বিশেষকৈ মই ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ কথা কৈছোঁ। দুলীয়ান সমষ্টিৰ সংগঠনটো যথেষ্ট শক্তিশালী। মাৰ্জিন কিমান থাকিব চব অসুবিধা, কিন্তু আমি কৈছোঁ ইতিমধ্যে 30,000 ওপৰত ইতিমধ্যে দুলীয়ান সমষ্টিত আমি জিকিবলৈ সক্ষম। যদি ফেক্টৰ নহয় মানে কোনো ফেক্টৰ নহয়, কোনো সংগঠনেই নাই তাত। কাৰণ আমি 224টা ভোট গ্ৰহণ কেন্দ্ৰ মই যিদিনাখন ভোট গ্ৰহণ হৈ আছিল মই 27টাত গৈছিলোঁ আৰু 27টাত গৈয়ে দেখিছিলোঁ তেওঁলোকৰ টেবুলেই নাছিল, বাহিৰত টেবুলেই নাছিল। আপুনি যদি চাই আপুনি হাই ছেকেণ্ডেৰী স্কুলত টেবুল তেওঁলোকৰ আছিল নেকি? আপুনি ভাদৈ হাই স্কুলৰ সন্মুখত টেবুল আছিল নেকি? আপুনি গড়িয়ামামুৰ চেণ্টাৰটোত তেওঁলোকৰ টেবুল আছিল নেকি? টেবুলো নাছিলে তেওঁলোকৰ, কৈছোঁ আপোনালোকে। কিন্তু আমাৰ টেবুলটো প্ৰত্যেক বুথতে টেবুল আছিল। সেইকাৰণে কৈছোঁ আমাৰ সংগঠনটো যথেষ্ট শক্তিশালী ডিব্ৰুগড় জিলাখনত, তিনিচুকীয়া জিলাখনত। আৰু সেইকাৰণে মই যেতিয়া মোৰ নামটো এনাউন্স হ'ল মই ভাবিলোঁ সংগঠন যথেষ্ট শক্তিশালী। ইয়াত নামিছোঁ তেলি নহয়, কোনোবাই খেলিলেও জিকিব। ঠিক তেনেকৈ স্কুলত ইলেকশ্যনত নামিছিলোঁ আৰু ৰাইজৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনা দেখা পোৱা গৈছিল। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ চলি আছিল তেওঁলোকে যিখিনি আঁচনি লৈছিল সেইখিনি লৈ ৰাইজ সন্তুষ্ট আছিল। কোনো ধৰণ নাছিল প্ৰতিষ্ঠান বিৰোধী। এইটো দুটামান কংগ্ৰেছী মানুহে হাল্লা কৰিছিল, তাৰ বাহিৰে একো নাছিল।